বন্ধুসকল, আজি বতৰটো বৰ ঠাণ্ডা। গাহৰি মাংস আৰু লাই শাকৰ চব্জি এখনকে বনাওঁ। এয়া গাহৰি মাংস পুৰা 1 কেজি আছে। খাবলৈ মন গ'লে আহিব, বনাই লওঁ। এয়া হালধি, মিক্স কৰি দিছোঁ ধুনীয়াকৈ হালধিখিনি। এয়া গাৰ্লিক, জিঞ্জাৰ গাৰ্লিক পেষ্ট, পিছফালে আৰু কিবা এটা চিঞৰিছে, তাকো নহ'লে কাম ফেৰা কৰি পেলোৱা হেঁতেনে ঠিক আছিলে চাগে। কুকুৰাটো বেছি চিঞৰিছে নেকি, তাকো লগত দিয়ে দিওঁ নেকি? অঁ, ইয়াৰ যাবলৈ হৈছে চাগে দেই। আলু অলপ দি দিওঁ। মাংস অলমষ্ট সিজিয়ে গৈছে। এতিয়া লাই পাত দি দিওঁ। এয়া লাই পাত বহুত টেষ্টি হ'ব খাবলৈ লাই পাত দিলে। অলপ বিলাহী দি দিওঁ। বিলাহী, এইবোৰ হাঁহেও চিঞৰিছে। এদিন হাঁহৰ লগত বনাই খুৱাম আপোনালোকক। অলমষ্ট ৰেডি হৈ গ'ল। এতিয়া খাব লাগে। কাৰোবাৰ খাবলৈ থাকিলে কণ্টেক্ট কৰিব। ৰেডি টু ইট।